খানা এটা খাব লাগিব বাপেৰক ক'ব লাগিব ৰ দশমী মই কি কৰিব লাগিব? কি কৰিব লাগে মানে কাইলৈ খানা খাম আকৌ সদায় খাই থাক দেখোন, বেলেগকে কি খাব লাগে? সঁচাকে আপুনি ইমান চিকটা হ'ব নাপায় দেই হ'বই, তহঁতৰ পৰা খৰচ কৰোঁতে পইচা নাইকিয়া হৈছে। মোৰ কাৰণে ৰূপচন্দা মাছ 2 পিচমান আনিলেই হ'ব পইচা পাতি নাই নে আছে সিহঁতৰ একো খবৰ খাতি নাই। মোৰ হাতত যে একো পইচা পাতিয়ে নাই, বজাৰৰ পৰা আহোঁগে, মোনাটো আনগে যা। দাদা মাছ মাংস ল'ব নেকি? ল'ব লাগিছিল অ'। কিমান দিম দাদা? খাহী আছেনে? আছে যদি 2 কিলো দিয়া। আছে দিছো ৰ'ব ৰূপচন্দা মাছো 1 কিলো দিয়া। দিছো দাদা ৰ দাম কিমান হ'ল? 1500 টকা হ'ল দাদা হে প্ৰভু, ইমান দাম নে? দাদা আজিকালি কম দামত কি পাইনো? হ'লেও দামটো বেছি কৈছা তুমি। 1400কে দিয়ক নহ'লে লোৱা তেন্তে। ভেবেলা মাক বস্তুবোৰ লোৱা আহি আকৌ। আনিছো আনিলে হয়, বনাবা কোনে? মই নাখাওঁ। তুমিয়ে বনাবা, একো নহয়। হ'ব ময়ে বনাম, তোমালোকে অলপ লাগি দিবা।